গুড মৰ্নিং। আজি আমাৰ গাঁৱত ভাগৱত পাঠৰ 2 নম্বৰ দিন আৰু ৰাতিপুৱা উঠিয়ে যিহেতু মই ঔষধ খাব লাগে সেইকাৰণে এটা টেবলেট খাই লৈছোঁ। ৰাতিপুৱা বুলিয়ে নহয়, ৰাতি শোৱাৰ আগলৈকে টেবলেট খাব লাগে। আৰু এইটো মোৰ ভাইটি, আজি তাৰ জন্মদিন। তাৰ লগৰ কেইটা আহিছে তাক উইচ কৰিবলৈ। চাওকচোন কেনেকৈ উইচ কৰে। Happy birthday, Papa. Happy birthday, Papa. Happy birthday, Papa. আৰু এতিয়া ইহঁতে কেক কটাই লৈ এতিয়া ল'ৰাটোক আটা কণী মূৰত ভাঙি অৱস্থা নাইকিয়া কৰিব। যিহেতু তাৰ জ্বৰ হৈ আছে, মই চিঞৰি আছিলোঁ যে তাৰ জ্বৰ হৈ আছে, এইখিনি নকৰিবি, আকৌ মূৰ গা ধুব লাগিব। নাই, সিহঁতে কথা নুশুনে, এইবিলাক কৰিহে এৰিব। সিহঁতৰ মানে এইটো পদ্ধতিয়ে হৈ গৈছে বাৰ্থডে উইচ কৰা। আৰু তাৰপিছত এতিয়া পাপাই আনিছে মিঠাই আৰু বেলুন। যিহেতু ভাগৱত পাঠ চলি আছে, একো কৰিব পৰা নাযায়, সেইকাৰণে সৰুকৈ কিবা এটা কৰি খায়। আৰু এফালে চব বেমাৰী সন্থা, বাৰ্থডে বয় বেমাৰ, জ্বৰ চৰ্দি, তাতে অলপ আগত দেখিছেই নহয় কণী আটা একদম মূৰত দি পেলাই ল'ৰাটোৱে কিমান গা ধুৱাইছে। আৰু এইফালে চব ধুব চব ORS আনিছে। পাপা ষ্ট্ৰং হৈ আছা ন? এয়া 3টা স্পঞ্জ বনালোঁ, এটা দুটা তিনিটা। এইটো কাটি থৈছোঁ আৰু বাটাৰ স্কটচে বনাম। এটা শেষ হ'ব আৰু এইটো নতুন। আৰু এতিয়া কেককেইটা বনাই লওঁ। এটা অৰ্ডাৰৰ কেক, বাকী 2টা ভাইটিৰ কাৰণে। ভাবি থৈছোঁ কিবা এটা, যদি বনাব পাৰোঁ আৰু ভালেই হ'ব, দেখাই যাম আপোনালোকক। যিহেতু ভাইটিৰ এখন KTM আৰু এটা কেমেৰা আছে, সেইকাৰণে ভাবিছোঁ যে কেকটোৰ ওপৰত সেইকেইটা বস্তুকে আঁকি দিওঁ যিকেইটা তাৰ আছে। ল'ৰা মানুহৰ কেক বনাবলৈ মই অকণমান টান পাওঁ, কাৰণ কালাৰ কম্বিনেশ্যন আৰু ডিজাইন কি দিম এইবিলাক ভাবি থাকোঁতেই যায়। আৰু সৰু ল'ৰা ছোৱালী হ'লে মানে ভাল লাগে, কাৰ্টুন আঁকি দিব পাৰি। কিন্তু এতিয়া সিটো ডাঙৰ হৈছে, কিন্তু তাক কি কাৰ্টুন এটা আঁকি দিম। সেইকাৰণে ভাবিছোঁ বাইকখন আৰু কেমেৰাটোকে আঁকি দিওঁ। কিন্তু মই ছবি আঁকাত ইমানেই বেয়া। আগতে যেতিয়া মানে এনেকুৱা কেকৰ থিম থাকে তেতিয়া ভাইটিয়ে হেল্প কৰি দিয়ে, কিন্তু আজি যিহেতু মই অকলে, সেইকাৰণে এবাৰ তাৰ বাইকখন চাওঁ, এবাৰ তাৰ কেমেৰাটো চাওঁ, চেষ্টা কৰিছোঁ। বাকী আপোনালোকে কমেণ্ট কৰি জনাব পাৰিছোঁ নে নাই বা কিমান পাৰিছোঁ। আৰু এইকেইটা হৈছে কেককেইটা। এইটো অৰ্ডাৰ কেক আৰু এখন তাৰ KTMখন আৰু এইটো কেমেৰা নিকন Z6টো। আৰু এতিয়া যাওঁ মই ভাগৱত পাঠলৈ। কেক বনাই হ'ল, এতিয়া নামঘৰত যাওঁ। আৰু আমাৰ যিহেতু ভাগৱত ভাগ দিছিলে, সেইকাৰণে এজন ভকত বিদায়ৰ দায়িত্ব দিছিলে। চেলেং কাপোৰৰ গামোচা লৈ আহিছোঁ। এতিয়া যাওঁ, অকণমান থাকি আকৌ আহিব লাগিব ভাইটি বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ। নামঘৰৰ পৰা আহিছোঁ, যাওঁতে ভৰিত বগৰী কাঁইট এডাল সোমাল, ইমান বিষাইছে। আহি যেনে তেনে উলিয়াইছোঁ, কাঁইটডাল উলিয়াই ভিতৰলৈ আহিছোঁ। এই বেলুন ফুলাই আছে, ময়ো লাগোঁ আৰু। কিন্তু এতিয়া এটা অৰ্ডাৰ আহিছে, কেক 2 ঘণ্টাৰ ভিতৰত লাগে। মানে মই কৈছোঁ আৰু 2 ঘণ্টাটো লাগিবই আৰু মিনিমাম। কৈছে হ'ব বাৰু, কিন্তু বনাই দিবই লাগে। এতিয়া সেইটো কেক বহাই থৈ আহিছোঁ। এতিয়া এইখিনি ডেক'ৰেশ্যন কৰি লওঁ। ডেক'ৰেশ্যন মানে কি আৰু, অনলি বেলুনকেইটাহে। মানে আমাৰ একদম সজোৱা হৈ গ'ল, চবতে বেলুনে বেলুন। আৰু এইফালে কেক আনো, হয়নে? বেলুন ফুলোৱা মানুহ এজনী। মোৰ ব্ৰেইনত কষ্ট পাওঁ বুলি ছোৱালীজনীয়ে মোক ফুলাব দিয়া নাই। ইমান মৰম। তাক ছাৰপ্ৰাইজ দিবৰ কাৰণে তাৰ লগৰকেইটাক ফোন কৰি কৈছোঁ যে ৰাজাক অলপ উলিয়াই নিয়ে। ভাইটিৰ নাম ৰাজা। আৰু সিহঁতকেইটাই আহি উলিয়াই নিলে তাক। আৰু পাপাক কৈছোঁ যে এতিয়া ফোন কৰি তাক মাতা, যিহেতু ৰাতিকে নামঘৰ যাব লাগিব। সেইকাৰণে ছাৰপ্ৰাইজটো দি লওঁ, যিহেতু বিশেষ আয়োজন নাই। আৰু তাৰ লগৰকেইটাক ফোন কৰি মাতিছোঁ আহিবলৈ। আৰু এতিয়া ধূপ জ্বলাইছোঁ, সি আহি পাব এতিয়া। কিন্তু মানে ইয়াৰ পিছত এনেকুৱা এটা হ'ল, মই ভিডিঅ' কৰি আছিলোঁ, কিন্তু সিহঁত আহি পাওঁতে যিটো ছাৰপ্ৰাইজ দিছিলোঁ, ছাৰপ্ৰাইজ দিয়া ক্লিপটো অকণমান বেয়া হ'ল মানে অকণমানে নহয়, ভালকৈয়ে বেয়া হ'ল। আন্ধাৰ হৈ গ'ল আৰু মানে কিবা কিবি হ'ল আৰু সেইকাৰণে নিদিলোঁ। মায়ে পুৰা বিজি বস্তু দিয়াত। তুমি কেকটো কাটোতে কিয় পলাইছিলা? তোমাৰ বাৰ্থডে নাপাতো কাৰণে দুখ কৰিছা? আমাৰ গাঁৱত ভাগৱত পাঠৰ কাৰণে এবাৰ বাৰ্থডে আয়োজন এয়া, হয়নে পাপা? মোৰ মোবাইলটো ধোৱা হৈ আছে। নিৰামিষ, এয়া বোলে নিৰামিষ বাৰ্থডে।
আমাৰ ৰচকী এই আকৌ লাজুকী বাৰ্থডে যি হওক কেকটো খাই কেনেকুৱা পালি হত কচোন বহুত ভাল লাগিছে কি হ'ল বহুত ভাল লাগিছে এইটো নিচিনা কেকে হোৱা নাই সঁচা কথা কৈছো মই ইমান ওখ মোবাইল ওপৰলৈ দিব লগা হৈছে মানুহ আৰু কি ঐ তই আকৌ ছাৰপ্ৰাইজটো কেনেকুৱা পালি ভবাও নাই পাই গলি একদম আঁকা একেবাৰে বেয়াটো হোৱা নাই এনেই কিন্তু মই কিবা কিবি আঁকিব লগা থাকিলে তাক আঁকিবলৈ দিওঁ আজি আৰু মই কি কৰিম আৰু নিজে আঁকিছোঁ ভালে বেয়া আৰু এইটো হৈছে আজিৰ 4th কেক এইটো মানে ইমান উৎপাতকৈ বনাব লগা হৈছে ডিজাইন ভাবিবলৈ একো পোৱা নাই আৰু সেইফালে বেকগ্ৰাউণ্ড দেখিছে নহয় গোটেই ভাগৰ উৎপাত লাগিছে গাত আৰু এইবিলাক এনেকৈ আছে এতিয়া কেকটো ফ্ৰিজত থৈ নিবলৈ অহালৈকে মই কামকেইটা কৰি লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই